গুড মৰ্ণিং ৰাইজসকল। মই এতিয়া ল'ৰা ছোৱালীৰ কাৰণে স্কুল টিফিন বনাই আছোঁ বোলো। পাস্তা আৰু চাওমিন মিলাই এনেকৈ মিক্স কৰি টিফিনখিনি মোৰ বাৰু ৰেডি হৈয়ে গ'ল। টেষ্টি হৈছে বাৰু টিফিনখিনি। মই এনেকৈ অলপ মছলা দি এনেকৈ বনাই দিছোঁ, পাস্তা মছলা দি এনেকৈ অলপ মেয়নিজ ওপৰত ঢাকি দিলোঁ। এনেকৈ মোৰ ৰেডি হৈয়ে গ'ল বাৰু পাস্তা আৰু চাওমিন মিলাই এনেকৈ টিফিনখিনি। তাৰপিছত অলপ খুৰমা বিস্কুট এনেকৈ দিলোঁ বাৰু। অলপ মানে ছোৱালীজনী ভাত নাখায়ে যায়, সেইকাৰণে অলপ তাক হেভি ধৰণৰ বস্তু দিওঁ এনেকৈ, পেটটো যাতে ভৰে আৰু। ল'ৰাটোৱে অলপ খায়, ছোৱালীজনী খাবই নোখোজে বাৰু ভাত। এই ছোৱালীজনী ওলালেকে দেউতাকে তাৰ গাড়ীত উঠাই দি থৈ আহিব। স্কুল বাছত দিছোঁ বাৰু। ছোৱালীজনী মোৰ গ'ল, ল'ৰাও স্কুল ভেনত দিছোঁ, ল'ৰাই গৈছে আগতে। এতিয়া গোটেই ল'ৰা ছোৱালী স্কুল যোৱাৰ পিছত মই এতিয়া গা পা ধুই ঘৰৰ পূজাখিনি কৰি আছোঁ। এতিয়া আমাৰ কোৱাৰ্টাৰৰ ঘৰৰ পূজা বাৰু। কোৱাৰ্টাৰৰ ঘৰত থাকোঁ আমি। এতিয়া বাহিৰতে সূৰ্য দেৱতাক পানী দি তুলসী গছখিনিত অলপ পানী দিম। আগফালে তুলসী গছজোপা ৰুই দিছিলোঁ বাৰু। এনেকৈ তুলসীৰ থাপনা এখন বনাইছিলোঁ এনেকৈ কোৱাৰ্টাৰৰ ঘৰত। মই বাহিৰৰ পূজাখিনিও হৈয়ে গ'ল। এতিয়া যে মানুহজন খাই বৈ অফিচ যাব 10টা বজাত। এনেকৈ ৰঙালাওৰ পকৰা, স্কোৱাচ ভাজি এনেকৈ বনালোঁ বাৰু। মানুহজন মানে 10টা বজাত ঘৰৰ পৰা যায়েই খাই বৈ অফিচ। ধুনীয়াকৈ মই ৰেডি কৰিলোঁ পকৰাখিনি। ল'ৰা ছোৱালীবিলাকো মানে পকৰা আজি নিৰামিষ খাম না, সেইকাৰণে অলপ পকৰা চকৰা বনালে ভাল পায় ল'ৰা ছোৱালীবিলাক। মানুহজনৰ কাৰণে ৰেডি কৰিলোঁ মই ভাত। এনেকৈ খাই বৈ অফিচ ওলালেগৈ বাৰু মানুহজন। মই তাৰপিছতে এই যে শিৱ মন্দিৰ যাব ওলালোঁ। মই শ্ৰাৱণ মাস সোমবাৰ যাই মানে 2টা সোমবাৰ যাবই নোৱাৰিলোঁ। থাৰ্ড সোমবাৰ এইটো মানে, সেইকাৰণে অলপ মন্দিৰত গ'লোঁ। মন্দিৰৰ পৰা আহি আৰু এঠেঙত যাম, মানে নাম আছে আমাৰ কেম্পাছৰ ভিতৰতে, মানুহ এজনৰ ঘৰত নাম আছে। এই যে ওলালোঁ আমি কেইজন মিলি, তাতে নামখিনি নেদেখালোঁ বাৰু, নাম ধৰাখিনি। তাৰ পৰা আহি গধূলি ল'ৰা ছোৱালীৰ কাৰণে অলপ ফ্ৰেঞ্চ ফ্ৰাই ভাজি দিলোঁ। মানে কিমান আৰু দিনটোত নাস্তা বনাই থাকিম, অলপ ৰেডিমেড এনেকৈ দিলোঁ আৰু অলপ ভাজি। ফ্ৰেঞ্চ ফ্ৰাইখিনিৰ লগত চচেদি এনেকৈ দিম আৰু কিবা এটা বিস্কুট চিস্কুট এনেকৈ খাব আৰু। মানে ইমান ল'ৰা ছোৱালীয়েও চব এটা বস্তু ভাল পায় ন, সেইকাৰণে অলপ দিলোঁ এনেকৈ। অলপ ক'লা নিমখ এনেকৈ মাখি দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু।